শাৰদীয় নৱৰাত্ৰিৰ সময়ত 9 দিন ব্ৰত পালন কৰি দেৱী দুৰ্গাক সন্তুষ্ট কৰা হয়। ইয়াৰ দ্বাৰা দেহ, মন আৰু আত্মা শুদ্ধ হয় আৰু মা দুৰ্গাৰ বিশেষ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয়। কিন্তু উপবাস পালন কৰাৰ সময়ত কিছুমান নিয়ম মানি চলিব লাগে। কি সেই নিয়মবোৰ জানি লোৱা হওক। বিশ্বাস কৰা হয় যে নৱৰাত্ৰিৰ 9 দিনলৈ মা দুৰ্গা পৃথিৱীলৈ আহে আৰু প্ৰতিখন ঘৰতে বাস কৰে। সেয়ে এই সময়ছোৱাত 9 দিন অতি শ্ৰদ্ধাৰে মা দুৰ্গাৰ 9টা ভিন্ন ৰূপৰ পূজা কৰা হয় আৰু শেষৰ দিনা বিজয়া দশমীৰ দিনা বিদায় দিয়া হয় মা দুৰ্গাক। এইবাৰ নৱৰাত্ৰি 15 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈকে চলিব। বহু ভক্তই নৱৰাত্ৰিৰ 9 দিন ব্ৰত পালন কৰি কেৱল ফলাহাৰ আহাৰ সেৱন কৰে। নৱৰাত্ৰিৰ 9 দিনত ব্ৰত ৰখাৰ বিশেষ গুৰুত্ব আছে। বিশ্বাস কৰা হয় যে ব্ৰত ৰাখিলে মা দুৰ্গা সন্তুষ্ট হয় আৰু বিশেষ আশীৰ্বাদ লাভ কৰে ভক্তই। ইয়াৰ দ্বাৰা শৰীৰ, মন আৰু আত্মাও শুদ্ধ হয়। শাৰদীয় নৱৰাত্ৰিৰ সময়ত কিছুমান নিয়মৰ কথা উল্লেখ কৰা হৈছে, যিবোৰ পালন কৰাটো অতি প্ৰয়োজনীয়। যদি আপুনি প্ৰথমবাৰৰ বাবে নৱৰাত্ৰিৰ ব্ৰত পালন কৰিছে, তেন্তে এই নিয়মবোৰৰ বিশেষ যত্ন লওক, নহ'লে আপোনাৰ ব্ৰত আধৰুৱা হৈ থাকিব পাৰে। এই নিয়মবোৰ সদায় মনত ৰাখিব, অৰ্থাৎ এই 9টা দিন আপুনি এই নিয়মখিনি মনত ৰাখক। নৱৰাত্ৰিৰ 9 দিন কেৱল সিদ্ধ আহাৰ খাব লাগে। উপবাস পালন কৰা লোকসকলে ভুলতো ঘেঁহু, চাউলৰ দৰে নিয়মীয়া খাদ্যশস্য সেৱন কৰিব নালাগে। এই সময়ছোৱাত আলু, শুকান ফল, বিলাহী, বাদাম আদিৰ পৰা তৈয়াৰী বস্তু সেৱন কৰিব পাৰি। এই সময়ছোৱাত ঘৰ চাফাৰ ক্ষেত্ৰত বিশেষ যত্ন লওক, কাৰণ নৱৰাত্ৰিৰ 9 দিন মা দুৰ্গা ঘৰত বাস কৰে। পুৱা সোনকালে উঠি গা ধুব লাগে আৰু 9 দিন পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে। এই 9 দিনত চুলি আৰু নখ কটাও নিষিদ্ধ। এনে কৰিলে মা দুৰ্গাৰ খং উঠিব পাৰে বুলি বিশ্বাস কৰা হয়। মা দুৰ্গাৰ পূজাৰ সময়ত মনত ৰাখিব যে তেওঁক কেৱল ৰঙা ফুলহে আগবঢ়াব। এই কথাত মা দুৰ্গা সন্তুষ্ট হ'ব আৰু তেওঁৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই সময়ছোৱাত মা দুৰ্গাক শৃংগাৰ কৰা সামগ্ৰী আগবঢ়োৱাটো অতি শুভ বুলি গণ্য কৰা হয়। নৱৰাত্ৰিৰ প্ৰথম দিনা শুভ সময়ত কলহ প্ৰতিষ্ঠা কৰি ব্ৰতৰ প্ৰতিজ্ঞা গ্ৰহণ কৰক। সম্পূৰ্ণ 9 দিন দেৱী দুৰ্গাক পূজা কৰি পুৱা আৰু গধূলি আৰতি কৰক। এই সময়ছোৱাত ভুলতো নহৰু, পিঁয়াজ সেৱন নকৰিব। যিমান পাৰে মনটো শান্ত কৰি ৰাখিব লাগে। কাৰো ওপৰত খং নকৰিব আৰু কাকো কটু শব্দ নক'ব। এই নিয়মখিনি যদি সকলোৱে পালন কৰি চলে, তেনেহ'লে নিশ্চয় মা দুৰ্গা সন্তুষ্ট হ'ব আৰু মা দুৰ্গা সন্তুষ্ট হৈ সকলোকে আশীৰ্বাদ কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। ধন্যবাদ। জয় মা দুৰ্গা।